মোৰ অনুভূতি আজি বহুতেই ভাল। মোৰ মানে নিটত এডমিশ্যন হোৱাৰ নাছিল, মানে টকাই নাছিল। পিছতো নিটৰ পৰা মোক বিনামূলীয়াকৈ পঢ়াইছে, 2 বছৰ বিনামূলীয়াকৈ পঢ়াইছে। মই 5টা লেটাৰ হোৱা এইচএছত 84.8% পাই উত্তীৰ্ণ হৈছোঁ। দেউতাই কি কৰে? মোৰ দেউতা চাহ দোকানত কাম কৰে। আগন্তুক কি হ'ব? আগন্তুক মই ইকনমিক্সৰ মেজৰ ল'ব খুজিছোঁ। মেজৰলৈ পঢ়িবা? আমার নিট একাডেমির পৰা স্যার তাতে দিছোঁ, যাই না কৈছোঁ মোৰ তার দেউতা চাৰ দোকানত কাম কৰে। তারপর স্যারেরা কৈছে ফ্রিতে পড়াব, এইটো কৈছে। আৰু আমি মানুহ পৰা খুঁজি খুঁজি ল'ৰাক পঢ়াইছোঁ। নিটৰ পৰা কোনো মাহিলী পইচা লোৱা নাই, বিনা পইচাত? বিনা পইচা স্যাৰে পঢ়াইছে। আজি আপোনাৰ ল'ৰা ইমান এটা ভাল ফলাফল কৰিছে, কেনে লাগিছে আপোনাৰ? আমার মনটো বিৰাট ভাল লাগছে, বিৰাট কষ্ট কৰি পঢ়ছে। কি পঢ়াব আৰু? কি পঢ়াব মানুহ পৰা আমাৰ সিদ্ধান্ত ল'ব লাগিব।